শুক্ৰবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ তথা পৰিবহণ বিভাগৰ উদ্যোগত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় 4খনকৈ যাত্ৰীবাহী বাছৰ লগতে এখন মৃতদেহ কঢ়িওৱা বাহন। স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ পৰিবহণ বিভাগৰ কাৰ্যালয়ত আজি বাহনকেইখনৰ শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডক্টৰ তুলিৰাম ৰংহাঙে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিধায়ক বিদ্যা সিং ইংলেং, স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছো, পৰিষদৰ কাৰ্যবাহী বিষয়া বিলুমোহন খাকলাৰী প্ৰমুখ্যে পৰিষদৰ বিষয়ববীয়াসকল। জিলাখনৰ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ক্ৰয় কৰা হৈছে যাত্ৰীবাহী বাছসমূহ। এইদৰে মন্তব্য কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে। যিবিলাকৰ আমাৰ লোৱা ব্যক্তিসকলৰ কাৰণে আমি বিনামূলীয়া আমি সেই ডেপুটি এম্বুলেঞ্চ আমি কাৰিকৰা কৰ্মচাৰীৰ পৰা সেৱন কৰিছোঁ। যিকোনো ফোন কৰিলে তাত ফোন নম্বৰ দিয়া আছে, সেইমতে আমি তেল চেল ভৰাৰ পৰা আৰম্ভ কৰি সকলোখিনি আমি কাৰিকৰা কৰ্মচাৰীৰ পৰা গ্ৰহণ কৰিছোঁ। স্যাৰ, হৰ ঘৰ তিৰংগা এটা কাৰ্যসূচী দিলে কাৰ্বি আংলং বাসীক কিবা আহ্বান জনাব নেকি আপুনি? মই কাৰ্বি আংলঙৰ ৰাইজৰ গেছ কাৰ্বন প্ৰত্যেক ঘৰত প্ৰত্যেক বিভাগীয় অনুষ্ঠানত যাতে ঘৰে ঘৰে দোকানে পৃথিৱীৰ জনপ্ৰিয় সকলো জাতি জনগোষ্ঠীৰ ঘৰে ঘৰে যাতে তিৰংগাটো যাতে উল্লেখ্য যে AS09BC110 নম্বৰৰ যাত্ৰীবাহী বাছখন পুৱা 4 বজাত ৰাওনা হ'ব ডিফুৰ পৰা গুৱাহাটী অভিমুখে। আনহাতে AS09BC0651 নম্বৰৰ বাছখন পুৱা 4:15 ডিফুৰ পৰা লাংহিন ডবকা হৈ ৰাওনা হ'ব উমৰাংচু অভিমুখে। ইফালে পুৱা 5 বজাত ডিফুৰ পৰা লোৱাৰ চিংথঙলৈ ৰাওনা হ'ব AS09BC0969 নম্বৰৰ আন এখন যাত্ৰীবাহী বাছ আৰু পুৱা 6 বজাত জাইপঙৰ পৰা ডিফু অভিমুখে ৰাওনা হ'ব AS09SC4891 নম্বৰৰ বাছখন। ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট। গুৱাহাটী আয়ুৰচুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ হৃদৰোগ বিশেষজ্ঞ এতিয়া আপোনাৰ চহৰ ডিফুত। প্ৰত্যেক মাহৰ দ্বিতীয় বৃহস্পতিবাৰে লগ পাব প্ৰসিদ্ধ হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ মৃদুল মহন্তক। দিনৰ 11 বজাৰ পৰা সন্ধিয়া 5 বজালৈ চিকিৎসা আগবঢ়াব হৃদৰোগ বিশেষজ্ঞ ডাক্তৰ মৃদুল মহন্তই। স্থান লাইফলাইন ডায়েগনষ্টিক্স ক্লিনিক, MG ৰোড, ডিফু মুখ্য বজাৰ। আগতীয়াকৈ নাম পঞ্জীয়নৰ বাবে যোগাযোগ কৰক 9707367150 বা 8811030033 নম্বৰত।